মোৰ এৰিয়া হয়, পৰ্বতজোৰা এৰিয়া হয়, আৰু এইটো বহুত ভিতৰুৱা এটা অঞ্চল গাঁও হয়। গতিকে ৩খন গাঁও ইয়াতে 2খন ভোট চেণ্টাৰত ইয়াতে ভোটদান কৰিব। এইটো বাওকুংটিত পৰিছে। আৰু আমাৰ NDA হিচাপে ভোটদান কৰিব। আৰু সকলোৱে ভোটদান কৰিব। আৰু হাগ্ৰামা মহিলাৰীৰ আশা যে এইবাৰ 15জন MLA লৈ পেলাই দিছপুৰত আমাৰ এটা ষ্ট্ৰং এটা ডিচিশ্যন বা অংশীদাৰ হোৱাৰ, অসম চৰকাৰৰ লগত আমাৰ এটা ভাল এটা অংশীদাৰ হোৱাৰ এটা যি হাগ্ৰামা মহিলাৰীৰ প্ৰচেষ্টা, এইটো প্ৰচেষ্টা সকলো ৰাইজে সঁহাৰি জনাব। এনে যিহেতু এইবাৰ হাগ্ৰামা মহিলাই চাই সুকীয়া পদক্ষেপ লৈছে যে যুৱ প্ৰজন্মক লৈ আহিছে। আপুনি এগৰাকী যিহেতু কম বয়সতে আজি আপুনি BDCৰ দৰে মিনিষ্টাৰ পাবলৈ সক্ষম হৈছে, বা যুৱ প্ৰজন্মক দিয়াৰ কাৰণে আজি ৰূপমূৰায়ক আজি টিকট প্ৰদান কৰিছে। এই ক্ষেত্ৰত হাগ্ৰামা মহিলাই এইটোতো বাস্তৱ হয়। ভাৰতবৰ্ষ এখন যুৱ সমাজৰ দ্বাৰাই গৰিষ্ঠ সংখ্যক যুৱ সমাজেই আজি ভাৰতবৰ্ষত সংখ্যাগৰিষ্ঠ। গতিকে হাগ্ৰামা মহিলাৰীৰ সময়ৰ প্ৰগতিৰ লগত আগবাঢ়িছে, আৰু এইটোৱেই BPFৰ লক্ষ্য। সময়ৰ গতিত আমি আগবঢ়াই গৈ আছো, আৰু কণ্টিনিউ প্ৰচেছ। আমাৰ পিছত আৰু নতুন প্ৰজন্মক স্থান দিয়াটো এটা দীঘলীয়া পৰ্যালোচনা কৰি বা দীঘলীয়া এটা চিন্তাধাৰাৰে দলক আগুৱাই লৈ যোৱাৰ এইটো এটা প্ৰচেষ্টা। ধন্যবাদ।